নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ কবিতা ভৰালী চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো Wish you a very happy Merry Christmas to all আৰু খ্ৰীষ্টান ধৰ্মীয় সকলৰ কাৰণে বহুত শুভেচ্ছা থাকিল খ্ৰীষ্টমাছৰ বাবে আৰু মই আজি যাবলৈ ওলাইছো আজি খ্ৰীষ্টমাছ তো 25 ডিসেম্বৰ হেতু কাৰণে আজি অলপ বাহিৰলৈ ওলাই যাওঁ বুলি ভাবিলো হেতু কাৰণে মই ভাবিলো আৰু মই য'ত যাম তো ভাবিছো যে আপোনালোককো সেই ঠাই মই দেখুৱাম তো বলক তেতিয়া হলে আমি এবাৰ ফুৰি আহো তো চাই লওঁ কিমানখিনি সুবিধা হয় যদি যাওঁ তেতিয়া হলেও আপোনালোকক বাৰু দেখুৱাই যাম আৰু চাই যাব মানে আমাৰ হেলমেটটো বেয়া আছিল বুলেটৰ হেতু কাৰণে 1000 টকা ফাইনো ভৰিলো মানে পিন্ধিও নাছিলো বেয়া থাকা কাৰণে ভাবিছিলো ভাল কৰিম বুলি হেতু কাৰণে 1000 টকা ফাইন ভৰিলো আৰু এতিয়া হেলমেটৰ দোকানত সোমাই একেটা হেলমেটটো ভাল কৰি ললো আৰু মোৰ কাৰণেও এটা হেলমেট লৈ ললো এইটো হেলমেট মই লৈ ললো এতিয়া আমি গৈ থাকো একো ডিসাইড কৰা নাছিলো তো ফাইনালি এতিয়া ডিসাইড কৰিলো আমি ৰাণীৰ ফালে এখন লোকেল ধাবা আছে তো বহুত ফেমাস হয় সেইখনলৈ যাওঁ আৰু এইখন সকলোৱে চিনিয়ে পায় দীপৰ বিল এতিয়া আমি গৈ আছো লোকেল ধাবা ৰাণীৰ এইটো সাইডে মানে ৰাণীৰ ফালে যোৱা সাইডে জাম লাগিছে আগত ট্ৰেইন গৈ আছে এইটো কাৰণে অকমান সব ৰৈ গৈছে আৰু এটা কথা আপোনালোকক কৈ থওঁ দুয়োফালে দুখন লোকেল ধাবাই আছে কিন্তু আমি যিখনত যাম সেইখন আগৰ ফালে আছে এয়া আহি পালো আমি লোকেল ধাবা বহুত নাম শুনি আছিলো ইয়াতে আমাক দিলে ফাৰ্ষ্টতে পদিনাৰ চাটনি এখন আৰু বেহাৰৰ চাটনি এখন কি কৰা সামনেটো অত্যাচাৰ কি অত্যাচাৰ নকৰি আলে ফটো লৈছা নে হা ফটো লাইন লম ৰবা লোৱা লৈ পিনে আপোনাৰ কেনেকুৱা এক্সপেৰিয়েন্স হয় এইটো কৈ আছো আৰু মানে কেনেকুৱা টেষ্টি আছে খাই পিনে হে ক'ব পাৰিম খালো লোকেল ধাবাৰ এখাজ বহুতে টেষ্টি আছিলে ভাল লাগিল খাই পিনে আৰু যদি কোনোবা আহে তো ইয়াতে আহিব পাৰে আৰু মই তলত মোবাইল নম্বৰ লাগিলেও মই মোবাইল নম্বৰটো ইয়াতে আছে তলত আৰু কোনোবা ইয়াতে আহিব পাৰে ৰাণীৰ পৰা অকমান আগত আপোনাৰ গুগলত পাই যাব লোকেল ধাবা ৰাণী মাৰিব তো গুগলত পাই যাব আৰু বহুত টেষ্টি আছিলে এতিয়া তামোল এখন খাই লওঁ লোকেল ধাবাত আহি আকৌ লোকেল হৈ যাম গতিকে সকলোৱে আহিব ইয়াতে ৰাণীত সুস্বাদু ব্যঞ্জন অতি কম মূল্যত বেছি দাম নহয় ভাল লাগিল চব বস্তু 60 টকা আহি আপোনালোকে ধুনীয়াকৈ আৰু লগতে আমি 1000 টকা ফাইনো ভৰিলো আৰু মোৰ আজি হেলমেটটো কিনিলো
বাৰু আপোনালোকক কৈছিলোৱে এইবোৰ হৈছে পিকনিক স্পট হয় দীপৰ বিলৰ আৰু এইবোৰ সব পিকনিক স্পটত আহিছে মানে পিকনিক খাবৰ কাৰণে আহিছে সব মানে এইবিলাক গাড়ী ইয়াতে মেইন পিকনিক স্পটটো ইয়াতে আছে আৰু ইয়াতে এইবিলাক নাও চলে ইয়াতে আজি ৰাতিপুৱাৰ পৰা উঠাৰ পৰা আমাৰ দিনটো বহুত বেকাৰ গৈছে ফাৰ্ষ্ট যাবলৈ লৈছিলোঁ আমি একজেক্টলি পাঠশালা মানে আমাৰ ঘৰত যাবলৈ লৈছিলোঁ তাৰপাছত হ'ল কিবা এটা পাৰ্চনেল প্ৰব্লেম তাৰপিছত আমি ভাবিলোঁ যে যিটো আমাৰ হাজবেণ্ডো অকল সেইটো কাৰণে ভাবিলোঁ যে অলপ ঘূৰি আহোঁ সেইটো কাৰণে আহিলোঁ আহি এতিয়া আহি লোকেল ধাবাত আহিলোঁ লোকেল ধাবাত খালোঁ তো ফ্ৰেণ্ডছ আমি এতিয়া 6টা বজা নাই 5:45 হৈছে আৰু যোৱা কথা আছিল ৰাতিপুৱাই তো আপোনালোকক কৈছোৱে কি বিসংগতি ঘটিলে তো সেইটো কাৰণে আজি এতিয়া আমি যাবলৈ ওলাইছো এতিয়া যাম পাঠশালা আৰু মা যাবলৈ ৰেডি সব বেডিং পত্ৰ কৰি পিনে ৰেডি যাম আৰু এতিয়া তো বলক খ্ৰীষ্টমাছৰ কাৰণে অলপ জাম আছে সেইটো কাৰণে ঘৰ গৈ পাওঁতে অলপ দেৰি হ'ব এইবিলাক জাম দেখিছে নহয় অলপ প্ৰণিতাত সোমালোঁ প্ৰণিতাত মানে নলবাৰীতে আছে এইখন পাঠশালালৈ যোৱা ৰাস্তাতে তো সকলোৱে চিনি পায় বহুত ফেমাছ ৰেষ্টুৰেণ্ট হয় আৰু বহুত টেষ্টি মিঠাই ইয়াত পায় তো বিশেষ কোৱাৰ দৰকাৰ নাই সকলোৱে চিনি পায়ে আৰু এতিয়া চাহ খালোঁ দেৰি হ'ল যি গতিকে গাড়ী চলাই এখতৰ টোপনিও ধৰিছিলে সেইটো কাৰণে অলপ চাহ খালোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ তুমি বঢ়িয়া গাওঁ মই বঢ়িয়া গাওঁ টিহু হৈ সোমাইছোঁ এইটো হৈছে টিহু যোৱা ৰাস্তা টিহুৰ ফালেও আমাৰ ঘৰ যাব পাৰি আৰু পাঠশালা হৈও আমাৰ ঘৰ যাব পাৰি তো আমি শ্বৰ্টকাট হৈয়ে গুচি গ'লোঁ কাৰণ ৰাতি হৈছে আমাৰ এয়া আহি পালোঁ আমাৰ ঘৰ এইটো হৈছে আমাৰ ঘৰ পাঠশালাৰ আৰু এইবিলাক ধান পথাৰৰ পৰা কাটি আনি মৰা নাই তো কোনোচোন নাই দেউতা চাগে ফুলে ক'ত আছে ক'তটো দেউতা ওলাই আহিছে গেট খুলিলে আজি দেউতাৰ বহুত খং উঠি আছে কাৰণ ৰাতিপুৱা অহা কথা আছিলে তো সেইটো কাৰণে আহিব নোৱাৰিলোঁ অভিয়াছলি উঠিবও খং স্বাভাৱিক কথা হয় ৰাতিপুৱাৰ পৰা ৰখি এতিয়া আহি পাইছোঁ যিয়ে কি নহওক বাৰু নামি লওঁ নামি পিনে আকৌ কথা পাতি আছোঁ আপোনাৰ ৰখা আপুনি যে ইমান দেৰি ৰখিলে আমাক মানে কিয় আপোনাৰ ইমান খং উঠি আছে সেইটো কওক কিয় ইমান খং উঠিছে কওকচোন কিয় কাৰণ আছে আহি পালো নহয় এতিয়া তো বন্ধুসকল মই আহি পালো ঘৰ আৰু ইয়াত দেউতা বহি আছে দেখাইছোৱে আৰু এয়া হাজবেণ্ড আহি পৰি গৈছে এতিয়া আহি পালো আহি পাই এতিয়া ৰেষ্ট লওঁ আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টি আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ